দৰ্শকক মই ডিম্পে স্বাগতম জনাইছো আৰু এই মুহূৰ্তৰ এক খবৰ লৈ আহিছো। আপুনি নিজ বাসগৃহ এৰি অন্য কৰবাত থাকে নেকি? যদিহে থাকে তেন্তে আপুনি এতিয়া সাৱধান হবৰ হ'ল, কাৰণ আপোনাৰ অজ্ঞাতে আপোনাৰ সম্পৰ্কীয় মানুহে আপোনাৰ মাটি নিজৰ নামত নামজাৰি কৰিব পাৰে। কিয়নো তেনে এক ঘটনা এবাৰ সংঘটিত হৈছে ধুবুৰীৰ চাপৰত। এই মুহূৰ্তৰ সেই খবৰ জনাইছো। এই মুহূৰ্তৰ এক খবৰ লৈ আহিছো, কিয়নো নিজ গৃহ এৰি নাথাকিব বেলেগত, কিয়নো আপোনাৰ মাটি সম্পত্তি এৰি মুঠেও নাথাকিব। আপোনাৰ অজ্ঞাতে ভূমি হস্তান্তৰ কৰিব পাৰে আপোনাৰ সম্পৰ্কীয় মানুহে। আৰু এই ঘটনা সংঘটিত হৈছে এবাৰ ধুবুৰীৰ চাপৰত। জীৱিত ব্যক্তিক মৃত সজাই ভূমি কৰিলে নিজৰ নামত। আৰু বসুন্ধৰা এপৰ ভূমি ভগাবলৈ গৈ পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। এই মুহূৰ্তৰ সেই খবৰ জনাই আছো। আৰু জীৱিত BSF জোৱানক সজালে মৃত ব্যক্তি। 2009 চনতে মৃত সজাই চাপৰৰ প্ৰাথমিক চিকিৎসালয়ৰ পৰা উলিয়ালে মৃতকৰ প্ৰমাণ পত্ৰ। আৰু মগবৰ আলীৰ নামৰ জোৱানজনৰ লগত ঘটিল এই ঘটনা। আৰু কৰ্মসূত্ৰে বহিৰাজ্যত থকাৰ সুযোগ লৈ 4জন ব্যক্তিয়ে নিজৰ নামত কৰি ল'লে প্ৰায় 3 বিঘা মাটি। আৰু মৃতকৰ প্ৰমাণ পত্ৰ উলিয়াই নিজৰে ভাই ককায়েকে কৰিলে এই ঘটনা। এই মুহূৰ্তৰ সেই খবৰ লৈ আহিছো, কিয়নো এজন জীৱিত ব্যক্তিক এবাৰ মৃত সজালে নিজৰ সম্পৰ্কীয় ভায়েকে, আৰু BSF জোৱানক এবাৰ মৃত সজাই 2009 চনতে মৃত সজাই চাপৰৰ প্ৰাথমিক চিকিৎসালয়ৰ পৰা উলিয়ালে প্ৰমাণ পত্ৰ। এই মুহূৰ্তৰ সেই খবৰ লৈ আহিছো। আৰু কৰ্মসূত্ৰে বহিৰাজ্যত থকাৰ সুযোগ লৈ 4জন ব্যক্তিয়ে নিজৰ নামত কৰি ল'লে মাটি সম্পত্তি। আৰু এতিয়া আপুনি সচেতন হ'বলৈ হ'ল। যদিহে আপুনি নিজ বাসগৃহ এৰি অন্য ক'ৰবাত থাকে বা কৰ্মসূত্ৰে থাকে, তেন্তে আপুনি এতিয়া সজাগ হওক, কিয়নো আপোনাৰ অজ্ঞাতে মাটি কৰি ল'ব পাৰে নামজাৰি। আৰু এনে এক ঘটনা এবাৰ সংঘটিত হৈছে ধুবুৰীৰ চাপৰত। আৰু কৰ্মসূত্ৰে বহিৰাজ্যত থকাৰ সুযোগ লৈ 4জন ব্যক্তিয়ে নিজৰ নামত কৰি ল'লে প্ৰায় 3 বিঘাকৈ মাটি। আৰু 2009 চনতে মৃত সজাইছিল এজন BSF জোৱানক। আৰু 2009 চনতেই প্ৰাথমিক চিকিৎসালয়ৰ পৰা মৃতকৰ প্ৰমাণ পত্ৰ উলিয়াইছিল। আৰু তাৰ পাছতেই কৰ্মসূত্ৰে বাহিৰত থকাৰ সুযোগ লৈ এতিয়া 4জন ব্যক্তিয়ে নিজৰ নামত কৰি ল'লে প্ৰায় 3 বিঘা মাটি। এই মুহূৰ্তৰ সেই খবৰ জনাইছো। আৰু আমাৰ হাতত ভাষ্য আছে, এই মুহূৰ্তত সেই ভাষ্য আগবঢ়াইছো। মানে উচিত তদন্ত করে নমস্কার গ্রহণ